হেল্ল' হাই নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এজ Mbbs ষ্টুডেণ্ট আমাৰ দিনবিলাকনো কেনেকৈ যায় তাকে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। সকলো দেখুৱাটো গোটেই দিনটো ৰেকৰ্ড কৰাটো সম্ভৱ নহয়, কিন্তু যিমানখিনি ক্লিপ ল'ব মই পাৰিছোঁ। ৰাতিপুৱা মোৰ দিনটো প্ৰায় 7টামান বজাত আৰম্ভ হয়, কাৰণ 8টা বজাৰ পৰা আমাৰ মৰ্ণিং ক্লাছ আৰম্ভ হয়। 8টা বজাত ক্লাছ কৰিবলৈ বহুত বেছি অসুবিধা হয়, কিন্তু উপায় নাই। থিয়ৰীত 75% আৰু প্ৰেক্টিকেলত 80% এটেণ্ডেঞ্চ Mbbsত খুবেই প্ৰয়োজন। গতিকে ভগৱানৰ নাম লৈ আমি দিনটোৰ আৰম্ভণি কৰোঁ। হোষ্টেলৰ টেষ্টি ব্ৰেকফাষ্ট কৰি আমি যাবলৈ ওলাওঁ। আৰু এয়া আমাৰ কলেজৰ ধুনীয়া পৰিৱেশ, খুবেই ধুনীয়া এটা পৰিৱেশৰ মাজত আমাৰ কলেজখন আছে। ফাৰ্ষ্ট ক্লাছটোৱে আছিল আমাৰ এনাটমি, আৰু আমি সকলোৱে এটা ব্যস্ত দিনৰ বাবে নিজকে সাজু কৰি ল'লোঁ সকলোৱে। আৰু এইজনী ইমানেই মোক দৌৰি কিবা ক'ব আহিছিলে। আৰু কি হয়, Mbbsত বহুত বেছি ক্লাছ হয়, বহুত বেছি ব্যস্ত হৈ থকা যায়। তাৰ মাজত বন্ধু বান্ধৱীসকলৰ মাজতেই দিনবিলাক সহজ হৈ যায়, ইমান বেছি টাফ নহয়। আৰু আমাৰ সাধাৰণতে ব্ৰেক 12টাৰ পৰা 1টালৈ হয়, কিন্তু সেইদিনাখন আমাৰ ক্লাছ টিচাৰে অলপ দীঘলীয়াকৈ লোৱাৰ বাবে মাত্ৰ 20 মিনিটছৰ ব্ৰেক পাইছিলোঁ। তো খুব দৌৰাকৈ আকৌ নেক্সট ক্লাছ কৰিব গৈছিলোঁ। খালি এটাই মনটো ভাল আছিলে, কাৰণ 1টা বজাৰ পৰা যিটো ক্লাছ আছিলে সেইটো AC ৰুমত হৈছিলে। আৰু AC ৰুমত ক্লাছটো মনত এক শীতল বতাহ বাগৰি গৈছিলে, এনেকুৱা এক সুখ। তাৰপিছতে আছিলে এনাটমি প্ৰেক্টিকেল, ভালো লাগে। সেইদিনাখন আমাক স্কাল পঢ়াইছিলে। এনাটমি প্ৰেক্টিকেল নিজৰ দেহা, নিজৰ বোন, নিজৰ মাচেল এইবিলাকৰ কথা পঢ়িবলৈ পাওঁ। আৰু ইয়াতে আজি ক্লাছ শেষ। আৰু বতৰটো বহুত ধুনীয়া হৈ আহিছিলে, বহুত ধুনীয়া এটা বতৰ। আৰু সেইদিনাখন আছিলে শনিবাৰ, তো ছেটাৰডেৱালা ভাইবছটো ভালেই লাগি আছিলে মনটো বহুত বেছি। আৰু তাৰপিছতে ধুনুক লগ পালোঁ, মোৰ পিছে আহি আছিলে, কিন্তু মোৰ হাতত খাবলৈ একো নাছিলে তাক দিবলৈ। আৰু কেম্পাছতে পোৱা দুপাহমান ফুল আনি হাতত লৈ আহিছিলোঁ। অতি তিওৱা কাঠবাদামকেইটা খাবলৈ টাইমেই পোৱা নাই আজিৰ দিনটো। আৰু এয়া ইভিনিং স্নেক মোৰ ৰুমমেটৰ লগত কৰিলোঁ আমি সকলোৱে একেলগে। আৰু তাৰপিছতে অলপ বডিটোৰ কাৰণে দৌৰিব গ'লোঁ। দিনটোতো পূৰা আনহেল্ডিয়ে খাই থাকোঁ, পূৰা আনহেল্ডি এটা লাইফষ্টাইল। অকণমান খোজকাঢ়িব গ'লে মনটোও ভাল লাগে। তাৰপিছত ৰাতি ডিনাৰ এইবিলাক কৰি পাৰ্ভিনৰ লগত অলপমান পঢ়িলোঁ। বেছি সময় নহ'লেও অলপমান কিতাপখন চালোঁ, অলপমান পঢ়িলোঁ, মনটো ভাল লাগি থাকে যে আজি অলপ পঢ়িলোঁ। আৰু শেষত অকণমান প্ৰেক্টিকেল লিখি মই টোপনি যাবলৈ ল'লোঁ। গুড নাইট।